নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনালোঁ। এয়া হৈছে মাজুলীৰ প্ৰাক্তন আলফা সদস্যসকলৰ সপোন ভূমি। মই ঘৰত যাওঁতে গৈছিলোঁ আৰু তাকে ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মাজুলী আহি গ'লোঁ, মাজুলী মাৰ ঘৰত। আৰু এয়া দেখিছেনে কি ধুনীয়া ধুনীয়া সৰু সৰু মাছ। মই টেঙা দি মাছটো খাই বহুত ভাল পাওঁ। মায়ে যোৱা দেখি ৰাস্তাতে পাই পেলাই ল'লে। তাৰপিছত এয়া আহিলোঁ চাপৰিলে বুলি, দুজনে আৰু দাদাও আহিছে। দাদাহঁতৰ মানে বিশেষ এটা প্ৰজেক্ট চলি আছে, সেই তাকে চাওঁ বুলি আহিলোঁ চাপৰিত। আৰু দাদা আকৌ কিবা এটা আনিবৰ কাৰণে ফোন কৰিলে, সেয়া আকৌ গৈ আনিব গৈছে। আমি অকণমান ৰখিছোঁ কাৰণ ৰাস্তাটো চিনি নাপাওঁ। আহি গ'লো চাপৰি চাবলৈ। আৰু ইমান গৰম আছিলে সেইদিনা, ইমান ৰ'দ। তাৰমানে এয়া অকণমান ছাঁলৈ আহিছোঁ। সেইদিনা ইমান ৰ'দ আছিলে যে চকুকে মেলিব পৰা নাই, তথাপি ভিডিঅ' কৰি লৈছোঁ স্মৃতি হিচাপে। আৰু এইবিলাক চাপৰিৰে আগতে গা ধুব যাওঁ বিহু হ'লে, আৰু বগৰী আনিব যাওঁ, লগৰবিলাকৰ লগত খানা খাব যাওঁ। কিমান যে কি কৰোঁ লগৰবিলাকৰ লগত গৈ নদীত কাপোৰ ধুওঁগৈ। সঁচাই বহুত ভাল লগা দিন আছিলে সেইবিলাক। তাৰপিছত এয়া আহি পালোহি আমি দাদাহঁতৰ কৃষিভূমি উজনি মাজুলী কাৰ্গিল চাপৰি বুলি কয় এইডোখৰ জেগা। মাজুলী দুটা চাপৰি আছে কাৰ্গিল নামৰ, এটা নামনিত এটা উজনিত হয় এয়া। আৰু দাদাহঁতে এয়া খেতি বাতি কৰিছে। 2000 বিঘা ভূমি আছে আৰু এয়া চৰকাৰে আবণ্টন দিছে 2000 বিঘা ভূমি, আৰু আলফা সদস্যসকলে কৰিছে এইখিনি খেতি। আচলতে মাজুলীৰ প্ৰাক্তন আলফা সদস্যসকলৰ সপোন ভূমি বুলি ক'ব লাগিব। তেওঁলোকে এয়া জলকীয়া খেতি কৰিছে, ভোট জলকীয়া খেতি কমেও 10 বিঘামান কৰিছে। আৰু সৰিয়হ খেতিৰ দিনত সৰিয়হ কৰিলে 200 বিঘামান, আৰু নহৰু কৰিছে। আলু খেতিৰ দিনত আলু খেতি কৰিলে। তেনেকৈ বহুত কিবা কিবি কৰিছে। কেৰেলা আছে 12 বিঘামান, ভেন্দি, ৰঙালাও, মানে সকলো ধৰণৰ খেতিয়ে তেওঁলোকে ইয়াত কৰিছে। 2000 বিঘা মাটি বৰ্তমান তেওঁলোকে আবণ্টন পাইছে। মাজুলীৰ উপায়ুক্ত ৰাতুল চক্ৰ মহোদয়ে বহুত সহায় কৰিছে এওঁলোকক, প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো খোজতে তেওঁলোকক সহায় কৰি আহিছে। আৰু যি দৰকাৰ সকলোখিনি যোগান ধৰিছে তেওঁ। এটা সময়ত হাতত অস্ত্ৰ লৈ জংঘলে জংঘলে ঘূৰি ফুৰিছিল অসমখন স্বাধীন কৰিম বুলি সপোন দেখি, কিন্তু সেই সপোন সফল নোহোৱাত তেওঁলোক ঘৰলৈ আহি এনেদৰে সংস্থাপন কৰি জীৱন নিৰ্বাহ কৰিব বিচাৰিছে আৰু নিজকে স্বাৱলম্বী কৰিব বিচাৰিছে এনেদৰে। আৰু কৃষি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে, গতিকে কৃষি কৰ্মতে তেওঁলোক নিয়োগ হ'ব বিচাৰিছে। আৰু এইখিনি 2000 বিঘা মাটিৰ ভিতৰত তেওঁলোকে বৰ্তমান 500 বিঘামান মাটি খেতি কৰিব পাৰিছে। এইবাৰ দেৰি হৈ গ'ল খেতি বাতি কৰাত। অহা বছৰৰ পৰা নিশ্চয় তেওঁলোকে সময়মতে খেতি কৰিব পাৰিব। ইয়াত বহুতো সপোন আছে তেওঁলোকৰ। ইয়াত 2000 বিঘা মাটি, এইবিলাক মাটি ভাঙোতেও বহুত কষ্ট কৰি তেওঁলোকে এইবিলাক মাটি ভাঙি লৈছে। এইবিলাক ৰঙালাও, ভেন্দি, জিকা সকলোখিনি আছে। আৰু সেইবিলাক একদম মই জুম কৰি দেখুৱাইছোঁ, সেই তালৈকে আছে সেইবিলাক মাটি সীমা। 30জনৰো অধিক ইয়াত প্ৰাক্তন সদস্য জড়িত হৈ আছে কৃষি কৰ্মত। আৰু সেয়া বহুত দূৰত হেৰি আছে। মই ইমান দূৰ যাব পৰা নাই, বহুত দূৰত। আৰু তেওঁলোকৰ এইবিলাক ট্ৰেক্টৰো আছে খেতি বাতি কৰিবৰ কাৰণে। ঘৰ এটা বনাই তেওঁলোক পাল পাতি থাকে, ৰাতি দিন কৰি তেওঁলোকে পাল পাতি তেনেকৈ কামবিলাক কৰে। আৰু এইটো দেখিছেনে, এইটো পোক মৰা হয়, এইটো কিবা দি থয় ভিতৰত, আৰু পোক সোমাই তাতে মৰি যায়। পোক মৰিবৰ কাৰণে সেয়া দি থৈছে। আৰু এই দাদাহঁত কেৰেলা ছিঙি আনি বিকিবৰ কাৰণে এয়া হেৰি জুখি আছে। কিন্তু এটা সমস্যা হয় কি, আমাৰ মাজুলীত বজাৰ নাই, ভাল বজাৰ নাই। বজাৰ নোহোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈছে বজাৰ ধৰিবৰ কাৰণে। এইখিনি হৈছে অৰ্কিড, বিভিন্ন প্ৰজাতিৰ অৰ্কিড দিছে চৰকাৰৰ ফালৰ পৰাই, এইবিলাক যোগান ধৰিছে, তেওঁলোকক লগাব দিছে। আৰু দাদাহঁতে এইবিলাক নাৰিকলৰ বাকলিয়ে বান্ধি পেলাই প্ৰথম অৰ্কিডখিনি লগাইছে। আৰু সেই গছজোপাৰ তলতে এয়া এনেকৈ তক্তা দি পেলাই সেয়া লগাই আছে, কাম কৰি আছে। কামৰ অন্তই নাই দাদাহঁতৰ, মানে কাম ওলায়ে থাকে। বহুত কষ্ট কৰিছে তেওঁলোকে। সকলো নিজৰ নিজৰ কাম কৰাত ব্যস্ত, কোনো এনেই নাই। সকলোৱে কিবা নহয় কিবা কাম কৰিয়ে আছে। ইয়াত নিজে নেদেখিলে কোনেও বিশ্বাসেই নকৰিব যে ইয়াত কিমান কাম আছে। তাৰমানে ইয়াত দাদাহঁত ওলাইছে, কাঠ ফালিছে, কাঠ আনিবৰ কাৰণে। তাৰমানে ইয়াত ঘৰো বনাব, আৰু ভালদৰে ঘৰ বনাব যাতে মানুহ আহি থাকিব পাৰে। আৰু ইয়াৰ আৰু বহুত কিবা কিবি পৰিকল্পনা আছে। মাছ পালন কৰা পৰিকল্পনা আছে, গৰু পালন কৰা, আৰু বহুত কিবা কিবি তেনেকৈ পৰিকল্পনা আছে কৰিবৰ কাৰণে, যাতে প্ৰতিজন সদস্যই স্বাৱলম্বী হ'ব পাৰে। আকৌ সেয়া ৰ'দত উৰণি বাৰণি লৈ পেলাই ভিডিঅ' কৰি ফুৰিছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, তাৰমানে চাৰিওফালে সেউজীয়া নহয় জানো? সকলোৰে ভাল লাগে সেউজীয়া, কিমান ভাল লাগে। সেইকাৰণে মই ভিডিঅ'বিলাক কৰি লৈছোঁ স্মৃতি হিচাপে। আৰুনো কেতিয়া যাব পাৰোঁ তাৰো ঠিক নাই, সেইবাবে আৰু এনেকৈ কৰি লৈছোঁ ভিডিঅ' অলপ। আপোনালোকেও চাব।
আৰু এইফালে এয়া ভোট জলকীয়া লাগিছে মই আঁতৰৰ পৰা জুম কৰি দেখুৱাইছোঁ মাইকী মানুহক বৰকৈ ওচৰত যাব নিদিয়ে ভোট জলকীয়া পটককৈ চকু লাগে মাইকী মানুহৰ মুখ লাগে বুলি তেনেকুৱা নিচিনা এটা কথা থাকে যে সেইটো কাৰণে অলপ বেছি ওচৰত যাব নিদিয়ে মোক কোৱা নাই বাৰু তথাপি মই যোৱা নাই আঁতৰৰ পৰাই মাৰিছোঁ আৰু এয়া দেখিছেনে মই ভোট জলকীয়া আনিছিলোঁ 1 কেজিমান আনিছিলোঁ আচাৰ কৰি ৰাখিছোঁ এটা কথা প্ৰব্লেম হৈছে কি ভোট জলকীয়া বজাৰ নাই আমাৰ মাজুলীত ভাল বজাৰ নাই সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে জলকীয়াখিনি বিকিবৰ কাৰণে তাকে কোনোবাই যদি ভাল বজাৰ পায় তেতিয়াহ'লে যোগাযোগ কৰিব বুলি আশা কৰিলোঁ আৰু এয়া দেখিছেনে আমি ভাত নাখাওঁ বুলি ক'লতো তেওঁলোকে জোৰ জবস্ত কৰিলে দাদাহঁতে বোলে ভাত খায়ে যাব লাগিব আমাৰ ইয়াত আহিলে বোলে কোনো নোখোৱাকৈ যাব নোৱাৰে গতিকে এয়া যোগাৰ কৰি আছোঁ দাদাসকলে বনালে ভাল লাগিলে নিৰামিষ হ'লেও ভাত সাজ খাই বহুত ভাল লাগিলে আৰু এইফালে এয়া বালি আনি থৈছে ঘৰ বনাবৰ কাৰণে আৰু এয়া দেখিছেনে মন্দিৰো বনাই লৈছে তেওঁলোকে সেৱা কৰিবৰ কাৰণে এনেদৰে আৰু এইবিলাক যে দেখিছে তাৰ এইবোৰ কাৰেণ্টৰ তাৰ হয় গোটেই চাৰিবেৰত এই তাঁৰবিলাকেই লগাই থৈছে কাৰণ ইয়াত বনৰীয়া হাতী মহ এইবিলাকৰ বহুত উপদ্ৰৱ হয় সোমাই ল'লেতো আৰু শেষ কৰি পায় গতিকে কাৰেণ্টৰ তাৰে গোটেই বেৰি থৈছে যাতে কোনো উপদ্ৰৱ কৰিব নোৱাৰে হানি কৰিব নোৱাৰে হানি কৰিলেতো কষ্ট বিফলে যাব গতিকে সেই তেনেদৰে এইবিলাক কাৰেণ্টৰ তাঁৰ লগাই থৈছে আৰু এয়া হেৰি দাদাহঁতে সেয়া মটৰ পানী চলাইছে এইফালে জলকীয়াত পানী দিবৰ কাৰণে এনেদৰে লোৰ কাটি দিছে আৰু লুৰে গৈ জলকীয়া সকলো জলকীয়াই পানী পাই যাব এনেদৰে তাৰপিছত আমিও আকৌ ঘৰলৈ বুলি 3টামান বজাত ঘৰমুখী হ'লোঁ আৰু এয়া আছিলে আজিৰ ভিডিঅ' যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই